এইখিনি কোলা সৰিয়হ আমি পানী টেঙা বনাম। এইখিনি ধুনীয়াকৈ ধুই ল'লোঁ, ধুই ৰ'দত শুকুৱাই লৈছোঁ। এতিয়াতো মিক্সাৰত পিচি ল'ম ধুনীয়াকৈ। এইখিনি ধুনীয়াকৈ পিচি ল'লোঁ আৰু আনফালে এটা বাতিত তেতেলী তিয়াই থৈছোঁ। ইয়াত ধুনীয়াকৈ গুটিখিনি ভালদৰে উলিয়াই ল'ম। ইয়াত অকণমান নিমখ দি ল'লোঁ। এতিয়া ইয়াত তেতেলী পানী অলপ অলপ দি গুটিখিনি ভালদৰে মুঠি পেলাম। গোটেইখিনি এতিয়া ভালদৰে মঠি ল'লোঁ। মঠি হৈ গ'ল। এতিয়া এইখিনি কলপাতেৰে মেৰিয়াম। কলপাতখন অকণমান লেৰেলাই লৈছোঁ। লেৰেলাই কলপাতৰ মই ওলোটা ছাইডটো ব্যৱহাৰ কৰোঁ। এনেই মানুহে সাধাৰণতে আমাৰ এইটো ছাইডে ব্যৱহাৰ কৰে, কিন্তু মই পানী টেঙা, খাৰলি এনেকুৱা কিবা পাতত দিবলৈ হ'লে ইয়াৰ এই ওলোটা ছাইডটো ব্যৱহাৰ কৰোঁ। এইখিনি ইয়াত ধুনীয়াকৈ দি মেৰিয়াই থৈ দিম। এতিয়া এইখিনি এটা হটকেছত গৰম দিনত ৩-৪ দিনৰ কাৰণে ৰাখিব লাগে, আৰু ঠাণ্ডা দিনত কেইদিনমান বেছিকৈ ৰাখিব লাগে। এতিয়া ঢাকোনটো লগাই 4 দিনৰ কাৰণে ঢাকি থৈ দিম। এয়া 4 দিনৰ পিছত পানী টেঙা ৰেডি।